ৰবা কোনে হাত লগাব একেবাৰে মই ভালকে চিনি পাম কি হ'ল মাষ্টৰ আমাৰ গবে কিবা এটা লৈ আনিছে তোক তোলাটো চাওকচোন মাষ্টৰ কি হ'ল তাৰমানে ভালকে বুজাই কওকচোন হ'ল কি আপুনি মাষ্টৰ হৈ চুৰি কৰি ৰখাইছে ল'ৰা ছোৱালী কি হ'ব শিক্ষক হৈ এনেকুৱা কাম কৰিলে ভাল নালাগে আপোনাক ভাবিছিলো কি আপুনি কৰিছে কি চুৰ কৰি ইয়াতে কানি দেখাব আহিছে দে দুজন মান ইয়াক মাৰক থাকিব নিবিচাৰো মাষ্টৰ হৈ চুৰ কৰিব আহিছে হ'ব মুখত যিয়ে তাকে ক'ব নালাগে মাষ্টৰ মই ভালদৰে চিনি পাওঁ মাষ্টৰ দিয়াচোন কি আছে চাওঁ আরে মানে কি তাৰ মানে কি মাষ্টৰ তুমিতো জানা মোৰ কথা Sorry, Vansar স্কুলৰ মাষ্টৰ আছো দিয়া তোমাৰ কোৱা মোৰ বিন্দাস কিন্তু তোমাৰ কথাহে ভাবি পাৰ নাপাওঁ কিয় এটকাটো দৰমহা নোপোৱা কেনেকৈ চলিছে ঘৰ হেৰা ভাত অলপ হ'ব নেকি মা মোলৈ ভাত অকমান আনচোন ইমান ভাত নাখাবি অ তই এনেও কতিয়া লাগিবি মোৰ পেট ভৰাই নাই আৰু মন দিয়াচোন উঠ বুলি কৈছো নহয় উঠ এদিনো পেট ভৰাই ভাত খাবলৈ নাপাওঁ নেলাগে খাব কৈছো নহয় উঠ যা উঠ হ'ব আৰু পেট ভৰাই যদি ভাত খাব দিব নোৱাৰা জন্ম কিয় দিছিলা হেৰা তোমাৰ ভাগৰ পৰা যেন দুটামান ভাত দিব নোৱাৰিলা
তুমি মোৰ কাৰণে বহুত কষ্ট পাইছা নহয় মোৰ বাবে আজি ল'ৰা পৰা তুমি এনে কথা সুধিবলগীয়া হৈছে মই আজি তোমাৰ চকুলৈ চাবলৈ গোটাব পৰা নাই মোৰ জীয়াই থকা তেনে কথা নকব আৰু যদি তেনে কথা কয় নহয় মোৰ মুখ নেদেখিব আপুনি স্কুলে যাওক আপুনি আপুনি স্কুলে যাওক স্কুলে যাওক মাষ্টৰ ভেবা লাগিলা যে মাষ্টৰ তাকে মই কি কৰিম নকৰিম একো চিন্তা কৰিব নজনা হলো হ'ব মাষ্টৰ বৰ বেছি চিন্তা কৰিব নালাগে সঁচাকৈ মোৰ বৰ কষ্ট হৈছে স্কুলখন খুলি মই কিবা ডিঙি ডাঙহে লগাই ললো মইতো দিন হাজিৰা কৰা হ'লে ভাল আছিল অন্ততঃ দুবেলা দুবিটি মই ঘৰত ভাত যোগাৰ কৰিব পাৰিলোহেঁতেন সঁচাকৈ বৰ কষ্ট কৰিছে মানুহজনে স্কুলখনৰ হৈ মা মোৰ মূৰটো বৰ ঘূৰাইছে মোৰ ভোক লাগিছে মা মোৰ বহুত ভোক লাগিছে কিবা এটা খাব দিয়া না সঁচাকে মোৰ বৰ ভোক লাগিছে দিয়া না কিবা এটা খাবলৈ মা মোৰ মূৰটো কি হৈছে ল'ৰাটোৰ বুকতে জ্বৰ উঠি গৈছে মা বিস্কুটৰ পেকেট এটা লাগিছিলে ৰঞ্জিত মাষ্টৰ মোক চাউল 2 কেজিমান লাগিছিল মাষ্টৰ নগদ নে বাকী বাকীয়ে মই আপোনাক 2 এদিনতে দি দিম পইচা পালেই হ'ল আপোনাক দি দিম আপুনি চিন্তা নকৰিব মাষ্টৰ কথা এটা হ'ল নহয় আগৰে প্ৰায় 5,000 মান ওপৰত ধাৰ আছে এতিয়ানো আকৌ মইনো ধাৰখন দিওঁ কেনেকৈ বাৰু মোৰ সেই কিনি অনা বস্তুহে গতিকে এবাৰলৈ মোক মাফ কৰি দিব দেই নোৱাৰিছোগৈ আৰু
ছাৰ আপোনাৰ ভালনে ভাল ভাল ছাৰ মই থাৰ্ড গ্ৰেডত চাকৰি পালোঁ নহয় খুব ভাল দাদা 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 সময়ত মই কি কৰিম একো মই চিন্তা কৰিবই নজনা হলো পাৰিলে আপোনালোকে মোক ক্ষমা কৰি দিব মই আৰু স্কুলখন চলাব নোৱাৰিম কিন্তু স্কুলখন বন্ধ কৰি দিলে ল'ৰা ছোৱালীখিনি ভৱিষ্যতটো ধ্বংস হৈ যাব তাক চিন্তা কৰিহে মই সিদ্ধান্তই ল'ব পৰা নাই হ'ব হ'ব মাষ্টৰ আমি ভুল বুজিছিলোঁ আমি চব বুজিলোঁ এতিয়া হ'ব হ'ব মাষ্টৰ আপুনি চিন্তা কৰিব একো কাৰণ নাই আমি গাঁৱৰ ৰাইজে আপোনাক মাননি দিয়া ব্যৱস্থা কৰিম হ'ব মাষ্টৰ হ'ব তুমি একো চিন্তা কৰিব নালাগে গোটেই গাঁৱৰ ৰাইজ তোমাৰ লগত আছে মাষ্টৰ তুমি আৰু চিন্তা কৰিব নালাগে হয়নে বাইদেউ হয় চিন্তা কৰিব নালাগে